আপুনি পঢ়া শুনা কৰক, খুব পঢ়া শুনা কৰক, উচ্চ শিক্ষিত হওক, এটা ভাল কথা। কিন্তু আপোনাতকৈ কম শিক্ষিত এজন বা একেবাৰে পঢ়া শুনা নকৰা এজন ব্যক্তিক আপুনি সন্মান নকৰিব, সেইটো কিন্তু এটা বহুত বেয়া কথা। সকলোকে সমান চকুৰে চাওক। কিছুমান সমস্যাৰ বাবে হয়তো তেওঁ আধাতে পঢ়া শুনা এৰিবলগীয়া হ'ল বা তেওঁ একেবাৰে পঢ়াই নাই, কিন্তু এইটো নহয় আপুনি উচ্চ শিক্ষিত কাৰণে তেখেততকৈ কম পঢ়া শুনা কৰাৰ বাবে তেওঁক আপুনি অহংকাৰী হিচাপে চাব, এইটো বহুত বেয়া কথা। সকলোকে সমান চকুৰে চাওক। সকলো মানুহেই হয়তো আপোনাৰ উচ্চ শিক্ষাতকৈ সেইজন মানুহৰ কিছুমান শিক্ষা যথেষ্ট আছে, যি শিক্ষা তেওঁ দুনিয়াৰ পৰা পাইছে, দুনিয়াদাৰীৰ পৰা পাইছে। কাকো আনপৰ বুলি অপমান নকৰিব কেতিয়াও, মনত ৰাখিব। শিক্ষাই